মা ফটো মাৰিম দে পষ্টে পষ্ট হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল। আমি যে আছোঁ অৰুণাচলত ঘূৰিবলৈ গাইছ, আপোনালোকে চাই থাকক আৰু লগৰ মেখেনা আহি আছে পাছফালে চাই থাকক। আৰু মই যাই আছোঁ অৰুণাচলত গাইছ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু অকণমান আপোনালোকক দুখাম মানে পাহাৰ চাহাৰ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু সকলোৱে যাতে ক্লিক নকৰে ভিডিঅ'টো। আৰু মই আছোঁ পথাৰৰ মাজত, মানে এইবিলাক পথাৰ চাই লওক আৰু এইফালে গৰু চৰুবিলাক আছে আৰু অৰুণাচলত। আৰু অৰুণাচল আমি বৰ্ডাৰ পাৰ হৈ যাম অকণমান গ'লে, আপোনালোকে চাই থাকক। মই ইফালে আহি থাকোঁতে ভাইটি কেইটামানক লগ পালোঁ। ভাইটিহঁতে কি কৰি আছা? আমাৰ লগত বাগান চাবলৈ যাব। ভাইটিহঁতে এতিয়া কিবা খেলি আহিলে নেকি? অঁ আচ্ছা, আহক আমাৰ লগত। আৰু আমাৰ ইয়াতে ৰুম দিছে কেইটামান। কাছ এতিয়া গলি যাই আছোঁ, মানে এই গলি বস্তুটো এনেকৈ ঘূৰাবি তেতিয়াহে জাগা। আৰু এতিয়া আমি গলি যাই আছোঁ আৰু এইবিলাক চব মানে ঘৰ, ইয়াতে ঘৰ চৰ আছে আৰু এইখন চাহ বাগান আছে ইয়াতে, চাহ বাগান এইখন ইমান ডাঙৰো নহয়, সৰু হয় নৰ্মেল আৰু কোনোবা গৃহস্থী ঘৰৰ চাগে বাগান। আৰু এভাগে আছে এইবিলাক ঘৰ চব খাই লওক এইকেইটা। আমি গৈ আছোঁ আৰু আগত আছে 2জন আৰু আমি যাই আছোঁ পাছফালে 4জন। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এইবিলাক চব বাগান হয় এইবিলাক, আৰু এইবিলাক বাগানৰ আছে বাগানৰ গাছৰ মাজে কিবা আছে, মানে এইবিলাক কিবা গছ, এই নামটো নাজানো বাৰু, নাম চাম লিখি থৈ দিয়া নাই গাছ তলত। আৰু এইবিলাক ঘৰ আৰু এইবিলাক ঘৰ ইয়াতে মানে গাছ চব চাংঘৰ আছে। আৰু ইয়াতে খেতি কৰিছে কিবা লাও কিবা সেনেকা, আৰু এইবিলাক চব চাংঘৰ। আৰু মানুহকেইখন মিচিং হয় গাইছ, মিচিং। এইবিলাক চব চাংঘৰ। টিকলাটো বহুত ধুনীয়া লাগিছে গাইছ। কি লওঁ? সপোনতে বগা পাতি লওঁ, সপোনতে বগা পাতি লওঁ। ৰাতি হলে সপোনতে লওঁ, ৰাতি হলে সপোনতে লওঁ। বহুত ভিতৰত মানে সোমাই আহিলোঁ আমি গাইছ। এই মানে পুৰা পাহাৰৰ কাষত যাই পাম আৰু মানে এইবিলাক চব জংঘল হয় এইবিলাক। ইফালে কোন হেৰি কি বুলি কয় ৰাস্তা আছে, তথাপিও আমি জানিছোঁ আৰু গাইছ। আৰু এইটো পুখুৰী হয়, মানে আমাৰ ভাইটি কেইটামান লগ পালোঁ, মানে ইয়াতে কিবা কি জংঘল চাওক গাইছ, মানে এইবিলাক চাহ বাগান আছে, এইবিলাক বতাহ বাগান, চাহ বাগান। পুৰা জংঘলত সোমাই গৈছোঁ গাইছ। চাওক গাইছ, চাওক পুৰা পাহাৰ। এতিয়া আমি অৰুণাচলৰ ভিতৰত আহি পেলাই পাহাৰ দেখা পালোঁ, পাহাৰ। আৰু এখন ব্ৰিজ হয় অৰুণাচলৰ, আৰু এইফালে নদী আছে এখন, পানী চানী নাই এইখন নদী। চাওক গাইছ, এইখন অৰুণাচলৰ কিবা পাৰ্ক চাৰ্ক হয়, মানে এইখন পাৰ্ক। আৰু এইফালে পাহাৰ চব এয়া অৰুণাচল। চাওক গাইছ অৰুণাচল। আৰু এইখন ৰাস্তা, মেইন ৰাস্তা। পৰিৱেশ কিন্তু ধুনীয়া দেই গাইছ। এই বনৰীয়া হাতী দেখা পাইছোঁ গাইছ। এতিয়া দাউৰি আছোঁ আমি, গাইছ চাওক গাইছ, চাই আছোঁ এতিয়া আমি জংঘলৰ, মানে পাহাৰৰ মাজে জংঘলৰ মাজে এয়া এইখনে হ'ল অৰুণাচল। এইবিলাক লবৰ গাছ আছে, লবৰ গাছ এইবিলাক। আৰু এইফালে যাই আছোঁ, এইফালে চাহ বাগান আছে। এতিয়া ধুনীয়া আৰু জেগাটো, মানে এইবিলাক অৰুণাচলৰ চাহ বাগান গাছ। আৰু এইখন পাহাৰ লবৰ গাছ, এইবিলাক লবৰ গাছ হয়।
আৰু এইবিলাক চাহ বাগান আৰু এতিয়া গাইছ অৰুণাচলৰ যোনখন ওখ পাহাৰত উঠিছিলোঁ আমি এইখন আছিল এইখন পাহাৰখনৰ পৰা নামি আহিলোঁ এতিয়া আকৌ যাম ইফালে এনেকৈ যাম আমি এতিয়া যাই আছোঁ আপোনালোকে চাই থাকিব এইবিলাক ইফালে আছে নদীখন পানী চানী নাই গাইছ ৰাতিৰ খণ্ড চাই লওক গাইছ অকণমান আপোনালোকে আজি লাষ্ট নাইট আৰু চবেও কাম চাম কৰি হোল চোল ভাঙি দিল আমাৰ ইয়াক হোল ভাঙি দিল আৰু এইখন মঞ্চখনত একো নাই আৰু এতিয়া এইয়াই গাইছ বিদায় নিশা আমাৰ বিদায় নিশা এইয়াই ভাঙিব লাগিল আজি আৰু ভাঙি পেলাই তাতে আজি আৰু কালিলৈ ৰাতিপুৱা তাতে পাতিব লাগিব এয়াই আমাৰ বিদায় ইয়াৰ বিদায় নিশা আমাৰ কিবা কবি নেকি আমাৰ বিদায় নিশাৰ বাবে হা সেয়া আমাৰ বিদায় নিশা চকী টকী চব সামৰি আৰু এতিয়া তুম্বুবিলাক সামৰি আছে বান্ধি আছে মানে আৰু এয়াই আৰু चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह তুম্বু বান্ধি আছে আমাৰ জামাল ভাই বক্স টাঙি আছে বক্স টাঙি আছে ইয়াই আৰু আমাৰ বিদায় নিশাৰ মানে কামবিলাক ভাঙি নিব লাগে আৰু তাতে ৰাতিপুৱা যাই কিনে তাতে আৰু পাতিব লাগিব আৰু ইয়াতে ভাঙিব লাগিব এই আৰু তিনদিন আৰু ঘূৰিব লাগিব এদিন আহি আৰু এদিন তাতে যাই পাতিব লাগিব আৰু জীবন কষ্ট জীৱনে এই গাইছ আমাৰ साला ये दुख का खत्म नहीं होता बे ইয়াতে পাতি পেলাই ইয়াতে আৰু 3 দিন থকাৰ পিছত আৰু ভাঙিব লাগিব আৰু ভাঙি কিনে আৰু যাব লাগিব নেক্সট পেণ্ডেলত আৰু তাতে ৰাতি যাই কিনে তাতে পাতি ৰাতিপুৱা পাতিব লাগিব তাৰপিছতে ৰাতিপুৱা পাতি আৰু এইখন গাড়ী লাগি গ'ল আমাৰ এতিয়া গাড়ী লোড হ'ব চলিবিলাকে গাড়ী লোড কৰিব আৰু এইটো পেণ্ডেলটো পৰা লাইটগিলা লগাই দিল আৰু এইগিলা এই দুখন গাড়ী আছে ইয়াতে ট্ৰাক আৰু এইবিলাক আমাৰ পাট্টা এইবিলাক লৈ যাই আছে চাদা মাৰি আছে আৰু এই বিয়াই আছে আমাৰ বিয়াই আৰু লালিদা আছে লালিদা আমাৰ বছে আছে কেনে ফিলিংছ আমাৰ গাড়ী চাড়ী লাগি গ'ল এতিয়া গাড়ী লাগি গৈছে আমাৰ আৰু এতিয়া গাড়ী লোড দিওঁ আপোনালোকক লগ পাইছোঁ গাড়ী চাড়ী লোড দি কিনে বাই বাই লোড কৰি লৈ আহিছিলোঁ আজি খালী হ'ল গাড়ী ৰাতিপুৱা গাড়ী খালী হৈ গ'ল চব এতিয়া পেণ্ডেল বান্ধিম আৰু চলি আছে মঞ্চৰ কাম গ'লে আৰু এইফালে গেলাৰীখন আছে আৰু এইফালে মঞ্চৰ মানে হুলৰ কাম চলি আছে আৰু ওপৰত মানুহ আছে এইবিলাক ইটা বান্ধি আছে পেণ্ডেল মোৰ কাম ক্লিয়াৰ হৈ গ'ল বাৰু মোৰ কাম ক্লিয়াৰ এতিয়া ৰুমত যাব লাগে মই